হাই গাইজ, গেট ৰেডি উইথ মি। যাবলৈ ওলালোঁ এটা কামত বাহিৰলৈ আৰু ভাবিলোঁ আপোনালোকৰ লগতে ৰেডি হওঁ। স্কিন কেয়াৰ ৰাতিপুৱাই আধা আধি কৰি লৈছিলোঁ, এতিয়া যোৱাৰ আগে আগে লগাইছোঁ ছানস্ক্ৰীন। বহুত গৰম পৰিছে, বেছি মেকআপটো কৰিব নোৱাৰিয়ে। আৰু মই আইব্ৰ' ফিল আপ কৰিছোঁ পেকৰ এটা পেলেট। আপোনালোকে আগৰ ভিডিঅ'টো দেখিছে, মই এইটোৱে ইউজ কৰোঁ আৰু বহুত ভাল পেকৰ প্ৰডাক্টবিলাক। বহুত বেছি মই লোৱা নাই বাৰু, কিন্তু আইব্ৰ' প্ৰডাক্টটো লৈছিলোঁ, সেইটো মই ভাল পাইছোঁ। পাউডাৰী হয় আৰু বহুত দেৰিলৈকে থাকে। মোক যদি কয় নহয় গোটেই মেকআপ প্ৰডাক্টৰ ভিতৰত এটা চিলেক্ট কৰিবলৈ, আইব্ৰ' প্ৰডাক্ট মই সদায় ইউজ কৰিম, কাৰণ মোৰ চেলাৰীখিনি অলপমান কম আৰু লগালেহে ধুনীয়া দেখি, সেইকাৰণে। আৰু কেতিয়াবা মানে অলপ বেয়া হয় আগতে, কেতিয়াবা অলপ ভাল হয়। আৰু নেক্সট আপ লগাইছোঁ এটা ব্লাছ। এইটো বহুত ধুনীয়া গ্ল' এটা আনি দিয়ে, আৰ্ট ৰেডেমৰ হয়। যদি আপোনালোকক লাগে তেনেহ'লে কমেণ্টত জনাব, মই লিংকটো দি দিম। এইটো মই বহুত দিন আগৰ পৰাই ইউজ কৰি আছোঁ, বহুত ভাল পাওঁ মই। ইনষ্টেণ্টলি এটা ধুনীয়া গ্ল' আপোনালোকক আনি দিয়ে, যোনটো বেছি ধৰিবও নোৱাৰি যে আপুনি বহুত বেছি মেকআপ কৰিছে, আৰু লাহে লাহে অলপমান আগতকৈ ফেড হৈ যায়। চুলিখিনিও অলপ কাটিব লগা হৈ আছে, তলৰখিনি অলপমান বেছি পাতল হৈ গৈছে। মই দীঘল চুলি ভাল পাওঁ, কিন্তু মোৰখিনি মানে দীঘল কৰিলে বেছিয়ে পাতল হৈ যায়। কাটিম আৰু 2-3 মানৰ ভিতৰত, নিজে কাটিম, আপোনালোকক দেখুৱাম কেনেকৈ কাটো বা কিমান শ্বৰ্টকৈ কাটো। ৰ'ব, ড্ৰেছটো পিন্ধি আহোঁগৈ। ড্ৰেছটো পিন্ধিলোঁ, তাৰপিছত লিপষ্টিকটো কেমেৰা এংগুল অলপমান বদলি হ'ল দেই, কাৰণ মই মোবাইলটো তাৰ ট্ৰাইপডৰ পৰা এৰাইছিলোঁ। দেৰি হৈও আছিল, সেইকাৰণে আৰু নলগালোঁ। এনেকৈ আপোনালোকক দেখুৱাইছোঁ। এটা ধুনীয়া শ্বেড। মই লিপষ্টিক শ্বেডবিলাক ইউটিউবত চাইহে লওঁ, মই এনেই ডাইৰেক্টলি যিকোনো শ্বেড নলওঁ। এইটো মই ইউটিউবৰ পৰাই চাই লৈছিলোঁ, বহুত ধুনীয়া শ্বেডটো আহিছিল। আপোনালোকক লাগিলে ক'ব, মই জনাম। এইটো ফৰেভাৰ 52ৰ এটা শ্বেড হয়, মিন্ত্ৰাৰ পৰা লৈছিলোঁ। ফাইনেলি আই এম ৰেডি। আপোনালোকক ড্ৰেছটো দেখাইছোঁ, মম টু বিৰ এটা ফিডিং ড্ৰেছ হয়। এতিয়া মোৰ আগৰ ড্ৰেছবিলাক চব সোমাই আছে, এতিয়া নতুন নতুন ড্ৰেছ ল'ব লগা হৈছে। আজিলৈ আহিছোঁ, বাই বাই।